অনুশীলনী এই 2.2 2 নম্বৰৰ আমাক যিবিলাক অংক দিয়া আছে আমাক অংকবিলাক এনেকুৱাকৈ দিয়া আছে যে প্ৰত্যেকটোৰ বাবে কি উলিয়াব দিছে P0 P1 আৰু P2 আমি নিৰ্ণয় কৰিব লাগে আৰু আমাক তাত কিছুমান কি দিয়া আছে বহুপদ ৰাখি দিয়া আছে তাৰে মই নাম্বাৰ তোমালোকক 2টো মই ইয়াতে কৰি দিছোঁ আৰু আমাক এইটো এনেকৈ দিয়া আছে PT কি দিয়া আছে 2 + T + 2T² - T³ এনেকৈ দিয়া আছে অৰ্থাৎ এই বহুপদ ৰাশিটোৰ আমাৰ চলক হৈছে কি T তো ইয়াতে চোৱা আমি আমাক কি উলিয়াব দিছে ইয়াতে P0 P1 আৰু কি উলিয়াব দিছে P2 উলিয়াব দিছে আমি ফাৰ্ষ্ট কি কৰিছোঁ ইয়াতে P কি ল'ম আমি Pৰ জেগাত তো P আছে Tৰ জেগাত কি লৈছোঁ প্ৰথমতে আমি 0 লৈছোঁ মানে প্ৰথমটো আমাক যিটো দিয়া আছে P0 তো Tৰ জেগাত মই কি লিখিছোঁ ইয়াতে লিখিছোঁ 0 লিখিছোঁ তো ইয়াত Tৰ জেগাত 0 লিখাৰ লগে লগে আমাৰ যিটো বহুপদ ৰাশি দিয়া আছে এই ৰাশিটোৰো আমি T বিলাকৰ জেগাত কি লিখিম 0 লিখিম তো 2ৰ জেগাত ইয়াত 2ৰ জেগাত কোনো T নাই গতিকে 2ৰ জেগাত 2 আহিছে Tৰ জেগাত কি আহিব 0 আহিব যেহেতু ইয়াত Tৰ জেগাত 0 আহিছে নেক্সট আমাৰ কেনেকুৱাকৈ আছে এইটো 2T² অৰ্থাৎ 2 পূৰণ T² আহিছে তো 2 পূৰণ Tৰ মান আছিলে 0 তো কি আছে 0² আহিছে মাইনাছ আছে T³ T মানে কি আছিলে 0 তো 0³ তো ইয়াৰ পৰা আমি এইখিনিৰ পৰা পাম 0 এইখিনিৰ পৰা 0 পাম আৰু এইখিনিৰ পৰা 0 পাম থাকিব আমাৰ কি অকল 2 থাকিব নেক্সট আমাক এনেকৈ কি উলিয়াব দিছে P1 উলিয়াব দিছে অৰ্থাৎ এবাৰ Tৰ জেগাত কি আহিব 1 আহিব তো ইয়াত আহিছে Pৰ জেগাত P আহিছে আৰু Tৰ জেগাত কি আহিছে 1 আহিছে তো এইফালে আমাৰ যিটো বহুপদ ৰাশি আমাক দিয়া আছে এইবিলাকৰ T বিলাকৰ জেগাত কি আহিব 1 আহিব তো আহিলে প্ৰথমত আমাৰ 2 আছে 2ৰ জেগাত 2 থাকিলে 2ৰ জেগাত কি আছে 2 আছে নেক্সট Tৰ জেগাত কি আহিছে 1 আহিছে নেক্সট আছে 2T² অৰ্থাৎ কি হ'ব 2 পূৰণ কি হ'ব এবাৰ 1² হ'ব কাৰণ এবাৰ Tৰ জেগাত মই কি লৈছোঁ মানটো 1 লৈছোঁ মাইনাছ কি আছে T³ মানে কি হ'ব 1³ তো ইয়াৰ পৰা কি পাম 2 জেগাত 3 পাম 1² মানে 1 তো 2 গুণ কিমান হ'ব 2 হ'ব আৰু আমাৰ একদম আছে লাষ্টত আছে -1 তো কিমান হ'ব এইখিনি 2 + 3 কিমান 5 5ৰ পৰা 1 বিয়োগ কৰিলে কিমান থাকিব আমাৰ 4 থাকিব নেক্সট আমাৰ কি উলিয়াব দিছে P2 উলিয়াব দিছে অৰ্থাৎ এবাৰ Tৰ জেগাত কি আহিছে 2 আহিছে তো 2 আহিলে আমাৰ বহুপদ ৰাশি তুমি চালে গম পাম ইয়াতে 2 আছে তো ইয়াতে আমাৰ 2 জেগাত কি আহিছে 2 আহিছে নেক্সট T আছে আমাৰ Tৰ জেগাত কি আহিছে 2 আহিছে এবাৰ নেক্সট আছে 2T² অৰ্থাৎ 2 পূৰণ কি হ'ব T² অৰ্থাৎ T মানে আছিল এবাৰ 2 তো 2² আহিব আৰু লাষ্টত আছে কিমান T³ আৰু Tৰ মান তো আমি জানো 2 গতিকে কিমান হ'ব এইটো 2³ হ'ব তো এইটো 2 + 2 কিমান হ'ব 4 হ'ব 2 পূৰণ 2² মানে কিমান জানো 4 আৰু 2³ মানে কিমান হয় 8 হয় আমি গম পাওঁ তো এইখিনি কিমান হ'ব 4 আৰু ইয়াত 4 গুণ কিমান 8 আৰু বিয়োগ 8 তো 8ৰ পৰা 8 বিয়োগ কৰিলে থাকিব কিমান 0 আৰু আমাৰ থাকি যাব কেনেকৈ অকল 4 থাকিব তো এনেকুৱাকৈ আমি অংকবিলাক কৰিব পাৰোঁ